আজি মই সকলোকে লৈ 5টা খাটাৰনাক হোৱাটছআপ টিক্স আৰু টিক্সৰ ভিতৰত এটা আছে আপুনি আপোনাৰ জিএফ বা বিএফ আজিলৈ কালৈ কিমান মেছেজ কৰিলে সকলোবোৰ চাব পাৰিব টিক্সৰ জৰিয়তে আৰু সেই টিক্সটো মই ভিডিঅ'টোৰ শেষত জনাম সকলোকে গতিকে ভিডিঅ'টো আৰম্ভণিৰ পৰা একেলগে চাই থাকিব আৰু লগতে মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিয়া নাই প্লিজ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি দিয়ক লগতে কাষত থকা ঘণ্টা বুটামটো টিপি দিবলৈ নাপাহৰিব আগতে দেৰি নকৰি ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ নাম্বাৰ 1 টিক্স আপোনালোকৰ সকলোৰে হোৱাটছআপৰ ষ্টেটাছ দি পাইছে কিন্তু কেতিয়াবা আপোনালোকৰ এনেকুৱা হয় না যে আপোনালোকৰ কেৱল অডিঅ'টো ভাল লাগিছে কিন্তু ভিডিঅ'টো ভাল লগা নাই আপোনালোকে কেৱল অডিঅ'টো ষ্টেটাছ দিব বিচাৰে কিন্তু এতিয়ালৈকে হোৱাটছআপত এনেকুৱা কোনো অপশ্যন নাই যাৰ জৰিয়তে আপোনালোকে কেৱল অডিঅ'টো ষ্টেটাছ দিব পাৰিব কিন্তু আজি আপোনালোকে এই টিক্সটোৰ জৰিয়তে অকল অডিঅ'টো ষ্টেটাছ দিব পাৰিব প্ৰথমতে ষ্টেটাছত ক্লিক কৰক তাৰপিছত মাই ষ্টেটাছ আৰু এটা সেইটো ভিডিঅ' চিলেক্ট কৰক যিটো ভিডিঅ' আপোনালোকে কেৱল অডিঅ'টো ষ্টেটাছ দিব বিচাৰে আৰু ভিডিঅ'টো চিলেক্ট কৰাৰ পিছত যিটো কৰ্নাৰত পেঞ্চিলৰ চিন আছে পেঞ্চিল চিনটোত আপুনি ক্লিক কৰক ইয়াৰ পিছত এই কালাৰ এটা চিলেক্ট কৰি লওক ইয়াতে তাৰপিছত আপোনাৰ যিকোনো দুটা আঙুলিৰে স্ক্ৰীনত হোল্ড কৰক দেখিলে যে ভিডিঅ'টো নোহোৱা হ'ব এতিয়া এই কালাৰটো আহি যাব ভিডিঅ'টোৰ ঠাইত আৰু আপোনালোকে অকল অডিঅ'টো ষ্টেটাছ দিব পাৰিব নাম্বাৰ 2 টিক্স ধৰক আপোনাৰ এখন আগতে এয়াৰটেল চিম আছিল আৰু সেইখন চিমত আপোনাৰ হোৱাটছআপ আছিল কিন্তু আপুনি বৰ্তমান সেইখন চিম চেঞ্জ কৰি এখন জিঅ' চিম ল'লে আৰু জিঅ' চিমত নতুনকৈ হোৱাটছআপ খুলিলে আৰু আপুনি নতুন নাম্বাৰটো সেই অকল লোকলৈ চেণ্ড কৰাৰ পিছত যিসকল আপোনাৰ লগত আগতে এয়াৰটেল চিমত যিটো হোৱাটছআপ আছিল সেইটো হোৱাটছআপ আপোনাৰ লগত জড়িত আছিল কিন্তু আপোনালোকে এজন এজনকৈ চেণ্ড কৰিব লাগিলে আপোনাৰ বহুত সময় যাব আৰু আপুনি মেছেজ কৰি চেণ্ড কৰিব নাইবা ফোন কৰি ক'ব লাগিব গতিকে আপুনি এই টিক্সটোৰ জৰিয়তে কাকো মেছেজ নকৰে কাকো ফোন নকৰে আপোনাৰ লগত জড়িত সকলো লোককে আপোনাৰ হোৱাটছআপ নাম্বাৰটো চেণ্ড কৰিব পাৰিব প্ৰথমতে কৰ্নাৰত থকা 3 ডটছত ক্লিক কৰক তাৰপিছত ছেটিংছত ক্লিক কৰক তাৰপিছত একাউণ্টত ক্লিক কৰক ইয়াৰ পিছত চেঞ্জ নাম্বাৰত ক্লিক কৰক তাৰপিছত নেক্সট কৰক আৰু এটা প্ৰথম যিটো অল্ড নাম্বাৰ আছে অল্ড নাম্বাৰটো দিব আপোনাৰ যিটো আগতে হোৱাটছআপ আছিল তাৰপিছত নিউত আপোনাৰ নতুন হোৱাটছআপ নাম্বাৰটো দিব তাৰপিছত নেক্সট কৰি দিব আৰু লগে লগে আপোনাৰ যিবিলাক আগত অল্ড নাম্বাৰটোৰ লগত আপোনাৰ লগত যিবিলাক মানুহ জড়িত আছিল সকলোলৈকে আপোনাৰ নতুন নাম্বাৰটো চেঞ্জ হৈ যাব 3 নাম্বাৰ টিক্স আপোনাৰ কিছুমান এনেকুৱা বন্ধু থাকিব পাৰে যিসকল বন্ধুৱে আপোনাক বেয়া ভিডিঅ' বা বেয়া ফটো আপোনাক চেণ্ড কৰিব পাৰে আৰু এই ফটো ডাউনলোড হোৱাৰ পিছত যেতিয়া আপোনাৰ গেলাৰীত থাকে যায় গেলাৰীটো কোনোবা অন কৰি চালে আপোনাৰ সন্মান যাব পাৰে আপোনাৰ লাজ লাগিব পাৰে কিন্তু তেনেকৈ কোনোবা চেণ্ড কৰাৰ পিছতো আপোনাৰ ডাউনলোড হোৱাৰ পিছত গেলাৰীত নাযাবৰ বাবে আপুনি এই টিক্সটো ব্যৱহাৰ কৰিব পাৰে প্ৰথমতে এই বন্ধুজনৰ ডিপিত ক্লিক কৰক তাৰপিছত আই আইকনত ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ পিছত মিডিয়া ভিজিবিলিটি আছে ইয়াতে ক্লিক কৰিব তাৰপিছত ইয়াতে ডিফল্ট হৈ থাকে আপুনি ইয়াতে নোট ক্লিক কৰি অ'কে কৰি দিব আৰু ইয়াত নোট ক্লিক কৰি অ'কে কৰি দিয়াৰ পিছত তেখেতে কিবা ভিডিঅ' চেণ্ড কৰিলেও আপুনি ভিডিঅ' ডাউনলোড হোৱাৰ পিছত ইয়াতে থাকি যাব কিন্তু গেলাৰীত কেতিয়াও নাযায় 4 নাম্বাৰ টিক্স যেতিয়া আমি কাৰোবালৈ মেছেজ কৰোঁ হোৱাটছআপত সেইটো লিখাৰ পিছত আমি ইয়াতে ক্লিক কৰি মেছেজ চেণ্ড কৰিব লগা হয় কিন্তু ইয়াত ক্লিক কৰাত অলপ অসুবিধা হয় আৰু অলপমান টাইমৰ প্ৰয়োজন হয় গতিকে আমি আজি এনেকুৱা টিক্স এটা জানিম যি টিক্সৰ জৰিয়তে এণ্টাৰত ক্লিক কৰি আমি মেছেজ চেণ্ড কৰিম অৱশ্যে এই টিক্সটোৰ বিষয়ে বহুতে জানে আৰু যিসকলে জানে তেওঁলোকে এই টিক্সটো ব্যৱহাৰ কৰিব পাৰে প্ৰথমতে আমি ছাইডত থকা 3 ডটছত ক্লিক কৰিম তাৰপিছত ছেটিংছত ক্লিক কৰিম আৰু ছেটছত ক্লিক কৰিম আৰু ইয়াত যিটো প্ৰথম আছে এণ্টাৰ ইজ চেণ্ড ইয়াতে ক্লিক কৰিম আৰু ইয়াৰ পিছত বেক কৰি মেছেজ চেণ্ড কৰিম এতিয়া ই ৰিপ্লাই এটা দিছে এনেই আছোঁ তই মই দিম ঘুমাই আছোঁ চাওক এতিয়া য'ত এণ্টাৰ আছে এণ্টাৰৰ ঠাইত এতিয়া চেণ্ড বুলি আহিছে আমি এতিয়া ইয়াতে যদি ক্লিক কৰি দিওঁ মেছেজটো চেণ্ড হৈ যাব আজি ভিডিঅ' অন্তিমৰ খাতাৰনাক টিক্সটো হ'ল কেনেকুৱা আপোনাৰ বিএফ বা জিএফ এতিয়ালৈ কালৈ কিমান মেছেজ কৰিছে সকলোবোৰ চেক কৰিব পাৰিব অকল বিএফ বা জিএফ বুলিয়ে নহয় আপুনি নিজৰো চেক কৰিব পাৰিব আপুনি নিজেও আজিলৈ কিমান মেছেজ কৰিলে চেক কৰি চাব পাৰিব প্ৰথমতে ছাইডত থকা 3 ডটছত ক্লিক কৰিব ইয়াতে ছেটিংছত ক্লিক কৰিব আৰু একাউণ্টত ক্লিক কৰিব আৰু ইয়াতে ক্লিক আছে একাউণ্ট ৰিকুৱেষ্ট একাউণ্ট ইনপুট ক্লিক কৰিব ইয়াৰ পিছত ৰিকুৱেষ্ট ৰিপৰ্টত ক্লিক কৰিব আৰু ইয়াতে ক্লিক কৰাৰ পিছত 3 দিনৰ ভিতৰত আপোনাৰ ডাটাখিনি ইয়াত আহিব আৰু আপুনি ইয়াতে চেক কৰিব পাৰিব আপুনি কাক মেছেজ কৰিছিল কাক কল কৰিছিল সকলো ৰিপৰ্ট ইয়াত থাকিব আপুনি ইয়াৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব আজি ভিডিঅ'টো ইমানেই আছিল ভিডিঅ' চাই যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ প্লিজ নাপাহৰিব এতিয়ালৈ বিদায় সকলোৱে আকৌ লগ পাম জয় আই অসম